এয়া আছে আমাৰ আবুল ছাৰ। তো গাইজ আজি আহিছিলোঁ নগাঁও, তো নগাঁৱলৈ গ'লোঁ, মানে এতিয়া ঘূৰি আহি আছোঁ, ঘূৰি ঘৰলৈ গৈ আছোঁ। এতিয়া আমি আহি পাই গ'লোহি কঠীয়াতলি ব্ৰিজত। মানে ইমান সময় ৰ'দ দি আছিলে, তো এতিয়া চাহ পৰিছে, ধুনীয়া এটা পৰিৱেশ, বতাহ দি আছে, মানে বহুত ধুনীয়া এটা সুন্দৰ অনুভৱ, ফিলটো লৈ আছোঁ। তো বাকী ভিউটো দেখাই দিয়া। এনেকুৱা এটা পৰিৱেশত মানে ওলাই আহি ভাল লাগে। কাম এটাৰ কাৰণে গৈছিলোঁ, কামটো হৈ গ'ল কিন্তু নহ'ল কামটো চাকচেছ, মানে হৈছে কিন্তু চাকচেছ নহ'ল আৰু ছাকচেছ সম্পূৰ্ণ হোৱাগৈ নাই। অলৰেডি 90% হৈ গ'ল, কামটোও হ'ল। 100% হ'লে ভাল লাগিলহেঁতেন, যেতিয়া কামটো 90% হৈছে, ইমান এটা ভাল লগা নাই। কামটো কি জানিব পাৰিম নে? কামটো জানিব নালাগে বাৰু। বাকী এতিয়া গৈ আছোঁ, বহুত বেছি ভোক লাগি আছে। আৰু ৰাতিপুৱা সেই ভাত খাই ওলাই আহিছিলোঁ প্ৰায় 10টামান বজাত। এতিয়া বাজি গ'ল প্ৰায় কেইটা বাজিল, 3:30মান বাজিল। এতিয়া প্ৰায় 3:30মান বাজি গ'ল। গৈ কিবা এটা খাবগৈ লাগে। এয়া আছে আমাৰ আবুল ছাৰ, কিবা ক'বা? কমেণ্ট দি দিয়ে। আচ্ছা আবুল, কিবা ক'বা? নাই মই খোৱাৰ পিছতহে ক'ম। প্ৰত্যেক ব্লগতে আছে ন, মই খোৱাৰ পিছতহে কিবা এটা কওঁ। মানে খোৱাৰ পিছত মানে মোৰ কথা নোলায় ন। ঠিক আছে, আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া যাওঁ আমি ধুনীয়াকৈ কিবা এটা খাই লওঁগৈ, বাকী চাই থাকক। আৰু এইটো হৈছে মানে ব্ৰিজৰ তলৰ ভিউটো, একদম পূৰা